প্ৰিয় দৰ্শকসকল, যোৱা সপ্তাহত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা তীব্ৰ টুইটাৰ যুদ্ধৰ কথা সকলোৱে জানে। আজি আমি দিল্লীৰ শিক্ষা খণ্ডৰ প্ৰকৃত স্বৰূপ জানিবলৈ যত্ন কৰোঁ আহক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কৈছিল যে তেওঁ শিক্ষামন্ত্ৰী হোৱাৰ পৰা প্ৰায় ৮,৬১০খন নতুন বিদ্যালয় স্থাপন বা অধিগ্ৰহণ কৰা হৈছে। ইয়াৰ উত্তৰত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰিছে, মই আপোনাৰ ক্ৰুটিবোৰ বিচাৰিব বিচৰা নাছিলোঁ। আমি এখন ৰাষ্ট্ৰ আৰু এই দেশখনক শীৰ্ষত ৰাখিবলৈ আমি ইজনে সিজনৰ পৰা শিকিব লাগিব। মই অসমলৈ আহিব বিচাৰোঁ। আপুনি মোক কেতিয়া জনাব? আপুনি অসমৰ শিক্ষাখণ্ডত আপোনাৰ কাম দেখুৱাব আৰু আপুনি দিল্লীত থাকিলে মই আপোনাক দেখুৱাম। শেহতীয়াকৈ 10ম শ্ৰেণীৰ পৰীক্ষাত দুৰ্বল প্ৰদৰ্শন কৰাৰ বাবে কেইবাখনো চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ বাবে অসম চৰকাৰক সমালোচনা কৰাৰ পিছত বৃহস্পতিবাৰৰ পৰা শৰ্মা আৰু কেজৰিৱাল দুয়ো টুইটাৰ যুদ্ধত লিপ্ত হৈছে। ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে HSLC পৰীক্ষাত 0% উত্তীৰ্ণৰ শতাংশৰ ৰেকৰ্ড কৰাৰ বাবে তেওঁলোকে প্ৰায় 34খন চৰকাৰী বিদ্যালয় বন্ধ কৰি দিব, যাৰ ফলাফল এই বছৰৰ জুনৰ আৰম্ভণিতে ঘোষণা কৰা হৈছিল। যাৰ প্ৰতি কেজৰিৱালে সঁহাৰি দিছিল যে কোনো বিদ্যালয় বন্ধ কৰিব নালাগে, কিন্তু সঠিক সুবিধা আৰু শিক্ষা ব্যৱস্থাৰ সৈতে উন্নত কৰাৰ প্ৰয়োজন আছে। তেওঁ কৈছিল যে চৰকাৰে বিদ্যালয় বন্ধ কৰাৰ সলনি নতুন বিদ্যালয় খুলিব লাগিব। বিদ্যালয় বন্ধ কৰাটো সমাধান নহয়। আমি সমগ্ৰ দেশতে বহুতো নতুন বিদ্যালয় খুলিব লাগিব। বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে বিদ্যালয়খন উন্নত আৰু শিক্ষা উন্নত কৰক। ইয়াৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই লিখিছে, মৰমৰ অৰবিন্দ কেজৰিৱালজী, প্ৰত্যেক দিনৰ দৰে আপুনি আজিও কোনো হোমৱৰ্ক অবিহনেই মোৰ ওপৰত মন্তব্য কৰিছিল। কিন্তু মই শিক্ষামন্ত্ৰী হিচাপে মোৰ দিনৰ পৰা এতিয়ালৈকে অনুগ্ৰহ কৰি মন কৰিব, অসম চৰকাৰে ৮,৬১০খন নতুন বিদ্যালয় স্থাপন বা অধিগ্ৰহণ কৰিছে। যোৱা 7 বছৰত দিল্লী চৰকাৰে কিমানখন নতুন বিদ্যালয় আৰম্ভ কৰিছে? মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শিক্ষা বা স্বাস্থ্য খণ্ডৰ উন্নতিৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰৰ দক্ষতা ভাগ কৰাৰ প্ৰস্তাৱ দিয়াৰ এদিন পিছতে বিধানসভাৰ বিৰোধী দলৰ নেতা ৰামবীৰ সিং বিধুৰীয়ে তেওঁৰ দাবীৰ উত্তৰত প্ৰশ্ন উত্থাপন কৰিছিল। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ দেশতে চৰকাৰী বিদ্যালয় খোলাৰ পৰামৰ্শ দি আছিল, কিন্তু যোৱা 8 বছৰত চহৰখনত এখনো বিদ্যালয় খোলা হোৱা নাই, বিধায়কজনে দাবী কৰিছিল। বিধুৰীয়ে লগতে অভিযোগ কৰে যে দিল্লীৰ বিদ্যালয়সমূহত 24,000 শিক্ষকৰ পদ খালী হৈ আছে আৰু 22,000 ঠিকাভিত্তিক শিক্ষক স্থায়ী নিযুক্তিৰ বাবে অপেক্ষা কৰি আছে। দিল্লী চৰকাৰৰ পৰা কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া উপলব্ধ নাছিল। বিধুৰীয়ে কৈছিল যে আপ চৰকাৰে প্ৰতি বছৰে 100খন বিদ্যালয় খোলাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল। কেজৰিৱালে দিয়া আন এটা পৰামৰ্শ হ'ল সমগ্ৰ দেশৰ বিদ্যালয়সমূহত শিক্ষক নিয়োগ কৰা। তেওঁ চৰকাৰী তালিকাত ঠিকাভিত্তিক শিক্ষকসকলক নিশ্চিত কৰাৰ বিষয়েও কয়। বহু বছৰৰ সেৱাৰ পিছত বহুতো অতিথি শিক্ষকক নিলম্বন কৰা হৈছে। বদৰপুৰ বিধায়কজনো অভিযোগ কৰিছিল যে চৰকাৰে নিযুক্ত কৰা প্ৰায় 600 বৃত্তিমূলক শিক্ষক কম দৰমহাৰ বাবে কাম কৰিবলৈ সাজু নহয়। তেওঁ লগতে অভিযোগ কৰিছে যে 1027খন চৰকাৰী বিদ্যালয়ৰ ভিতৰত 745খনে একাদশ আৰু দ্বাদশ শ্ৰেণীত বিজ্ঞান আৰু বাণিজ্য শিক্ষা প্ৰৱৰ্তন কৰা নাছিল। আপ চৰকাৰৰ এই দাবীক বৰ্ণনা কৰি যে ই ব্যক্তিগত বিদ্যালয়সমূহক মাচুল বৃদ্ধি কৰিবলৈ অনুমতি দিয়া নাছিল। তেওঁ কৈছিল, দিল্লীৰ এখন বিশিষ্ট বিদ্যালয়ে 2015 আৰু 16 বৰ্ষত টিউচন মাচুল হিচাপে 18,900 টকা আদায় কৰিছিল, যি এতিয়া 31,200 টকালৈ বৃদ্ধি পাইছে। 2019 আৰু 20 বৰ্ষত আন এখন বিশিষ্ট বিদ্যালয়ৰ বাৰ্ষিক মাচুল আছিল 90,000 টকা, যি এতিয়া 1,50,000 টকালৈ বৃদ্ধি পাইছে। বিৰোধীয়ে দাবী কৰে 8 বছৰত কোনো চৰকাৰী বিদ্যালয় খোলা হোৱা নাই। 24,000 শিক্ষকৰ পদ খালী হৈ আছে বুলিও তেওঁ লগতে দাবী কৰিছিল। আপ চৰকাৰে দিল্লী বিশ্ববিদ্যালয়ৰ 12খন মহাবিদ্যালয়ক পুঁজি যোগান ধৰা বন্ধ কৰিছে। আনহাতে জৌনাপুৰত 10 বছৰৰ আগৰ অনুমোদিত এখন বিশ্বমানৰ দক্ষতা বিশ্ববিদ্যালয় খোলাৰ বাবে কোনো কাম কৰা হোৱা নাই দিল্লী চৰকাৰে।